আমি যদি কিবা ক'লে আপুনি MLA গিৰি দেখায় তেতিয়াহ'লে তেনেকুৱা MLAক মই মুখত মুতি দিওঁ কেলা মোক শিকাব নালাগে বোলে মই MLA হয় Hello guys, welcome back to my YouTube channel. যদি আপোনালোকে মোৰ চেনেলত নতুন গাইছে সাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া সকলোতকৈ আগতে মোৰ ভিডিঅ' পাব তো গাইস এতিয়া আজি মানে একো কন্টেন্ট মানে ধৰি লওক ফানি কন্টেন্ট একো বনোৱা নহয় জাস্ট খালি আজি এজন MLA গিৰি দেখুৱা মানুহক ফালিবলৈ গৈ আছো তো আপোনালোকে চাব কিন্তু মোৰ ৰষ্টাৰ নহয় কিন্তু মানে এই মানুহজনে MLA হৈ পেলাই বেছি মানে পাৱাৰ দেখাই আছে তো গতিকে অলপ ফালু বুলি লৈছো তো আপোনালোকে সাপোৰ্ট কৰিব তেতিয়া মই আগবাঢ়ি যাব পাৰিম আৰু এনেকুৱা মানুহক ফালি থাকিব পাৰিম তো চাই থাকক আৰম্ভ কৰোঁ ভিডিঅ'টো মোক শিকাব নালাগে বোলে মই MLA হয় আৰে আপুনি MLA হ'ল কাৰ কাৰণে এই ৰাইজখনে যদি আপোনাক সাপোৰ্ট নকৰিলে হয় ভোট নিদিলে হয় আপুনি MLA হ'ব নোৱাৰিলে হয় আজি আপুনি হেতু লেভেল হেতু কথা ক'ব নোৱাৰিলে হয় আজি আপোনাক সাপোৰ্ট কৰা মানুহখিনি আপোনাৰ আজি যেটো ৰাইজক মানে অসুবিধাখিনি যদি আপুনি নুশুনে সেই মানুহখিনিয়ে সাপোৰ্ট কৰাৰ কাৰণে আপুনি আজি MLA বুলি উস্তাদি মাৰিব পাইছে বা লেভেল মাৰিব পাইছে গণতন্ত্ৰ দেখত আজি ৰাজতন্ত্ৰ তো অলপ কথাবোৰ কওঁতে ভাবি চিন্তি ক'ব আৰু আপোনালোকক বনাই কিহৰ কাৰণে আপোনালোকক ৰাইজৰ ভালৰ কাৰণে ৰাইজক ভাল কাম কৰিব মানে ৰাইজৰ লগত থাকি ৰাইজৰ কিবা প্ৰবলেম হৈছে নেকি সেইখিনি আপোনালোকক সলভ কৰিবলৈ আপোনালোকক তো MLA বনায় ন নহলে কি কৰিবলৈ MLA লাগে ৰাইজে কিবা এটা পাম বুলি আশা কৰি আপোনালোকক বনায় ন যদি আপোনালোকে ৰাইজৰ কথাই নুশুনে তো মই যদি ক'লে যদি মই MLA আল বাল লাল লাল মাৰি থাকে তো এটো নহব নহয় তো ৰাইজৰ কথা শুনিব লাগিব আপোনালোকে আমি যদি কিবা ক'লে আপুনি MLA গিৰি দেখায় তেতিয়াহ'লে তেনেকুৱা MLAক মই মুখত মুতি দিওঁ কেলা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ আপুনি চিঞৰিবই লাগিব কাৰণ আপোনাৰ বিজেপি পাৰ্টি নহয় জানো কিন্তু এনেকুৱা ফকতীয়া MLA বনায় ৰাইজে কি পাইছে যোনে খাতি খাই আছে এই বন্ধু দুটকীয়া জীৱন যিয়ে নেকি ৰাইজৰ কিবা এটা ক'লে কথাটোৱে নুবুজে বা নুশুনে তো এনেকুৱা MLA ৰাইজে বনাই কি লাভ পাইছে নাজানো কেলা এইখিনি বিজেপিক কৰ ইমান মক্কেল লাষ্টত মই এষাৰেই ক'ম আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ তো জয় জুবিনদা জয় অসম আৰু এনেকুৱা MLA গিৰি চবৰে আগত নেমাৰিব আৰু কথাবিলাক কওঁতে ভাবি চিন্তি ক'ব জাহা তাহা যি টি কথা ক'ব নালাগে আৰু ৰাইজৰ কথা নুশুনা MLA খেলা আৰু বেয়াকৈ নকওঁ আৰু মই তো ধন্যবাদ